হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল পাৰিজাতে মাধুক লৈ পাৰিজাতৰ বান্ধৱী এগৰাকীৰ ঘৰলৈ ইউটিউব চেনেল এটা খুলিবলৈ কেনেকৈ কি কৰিব লাগে সেই বিষয়ে জানিবৰ বাবে মাধুক লৈ গৈছিল আৰু মাধুৱেও খুব ধুনীয়াকৈ কেনেকৈ কি কৰিব লাগে সকলোবিলাক শিকি আহিছিল। ইফালে আকৌ নন্দনৰ মাক লাহে লাহে সলনি হ'বলৈ ধৰিছিল আৰু ঘৰৰ সকলো কাম কাজ নিজেই কৰি সকলোৰে লগত মিলাপ্ৰীতিৰে থাকিবলৈ লৈছিল আৰু জবাবাইৰ ওচৰত গৈ মোকো পঢ়িবলৈ শিকাই দে বুলি কৈছিল। আৰু নন্দনৰ মাক সলনি হোৱা দেখি নন্দনৰ দেউতাক নন্দন, মাধু, পাৰিজাত ঘৰৰ সকলোৱে মনত বহুত বেছি আনন্দ পাইছিল। আৰু ইফালে মনুৱেও লাহে লাহে কামত ভালকৈ মন দি কামবিলাক কৰিবলৈ লৈছিল আৰু পাৰিজাতে নন্দনক নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলি দিয়াৰ বাবে ভাগ্যশ্ৰী মেমৰ পৰা সহায় লৈছিল আৰু ভাগ্যশ্ৰী মেমেও নিজ ইচ্ছাৰেই পাৰিজাতক সহায় কৰিছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব পাৰিজাত আৰু নন্দন দুয়োটাই মিলি ৰেষ্টুৰেণ্টখনৰ অপেনিং কৰিবগৈ আৰু ৰেষ্টুৰেণ্টখনৰ অপেনিং কৰিবলৈ আজি নিশিতা গোস্বামীক আপোনালোকে পাৰিজাত ধাৰাবাহিকখনত দেখিবলৈ পাব। এতিয়া বাৰু পাৰিজাতে ইমান কষ্টৰে ৰেষ্টুৰেণ্টখন খুলি দিয়াৰ পাছত নন্দনে বাৰু ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ চলাই নিব পাৰিবনে বাৰু, এই গোটেইখিনি আপোনালোকে জানিব পাৰিব পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত। সেইবাবে আজিৰ খণ্ডটি খুবেই ধুনীয়া হ'ব। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও এনেকৈয়ে আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।